हेलो गाइस की खबर আপোনালোকৰ আশা কৰো আপোনালোক সকলো ভালে আছে মোৰ যে এটা পাৰ্সেল আহিছিল মিশোৰ পৰা ষ্টেণ্ড এডাল যেটো পাৰ্সেল বেয়া আহিছিল সেই কাৰণে ভাবিলো ৰিটাৰ্ণ দি দিও এতিয়া মই মংগললৈ যাম পাৰ্সেলটো ৰিটাৰ্ণ দিবৰ কাৰণে সো ভিডিওটো শেষলৈকে চাই থাকক আৰু গাইস এতিয়া আমি ঘৰৰ পৰা যাই আছো দে মংগললৈ আৰু এবাৰ লগৰ স্কুটিৰ এক্সিডেন্ট হোৱাৰ পিছত বহুত দিনৰ মূৰত মই স্কুটিত উঠিছো দে আৰু এখন হৈছে আমাৰ মংগলদৈ চাহ বাগিচা যেহেতু মোৰ ভিডিও বিলাক যোৰহাট কাৰ্বি আংলং এনেকৈ বেলেগ ডিস্ট্ৰিক্টৰ পৰা চোৱা সো সেইকাৰণে আমাৰ মংগলদৈ চাহ বাগিচাখন এবাৰ দেখুৱাই দিলো গাইস মই মংগলদৈৰ পৰা আহি পালো আৰু আহি কিনে মই ষ্টেণ্ডডাল আনবক্সিং কৰিলো আৰু ষ্টেণ্ডডাল মোবাইলটো থৈ কিনে এতিয়া ভিডিও বনাই আছো আৰু গাইস আপোনালোকক ষ্টেণ্ড কিনি থকা আৰু নেদেখুৱালো কাৰণ বহুত গৰম সেইকাৰণে ভালদৰে ভিডিওটো নবনালো আৰু চেয়াৰ বজাৰ কৰি লৈ আহিছো সব খোৱা বস্তু দে 24 আৱাৰ্ছ চেলেঞ্জৰ কাৰণে লৈ আহিছো মেগী গাখীৰ আছে ৰুটি আছে সেৱাই আছে এনেকৈ আৰু গাইস আজি ভিডিওটো ইমানখিনিয়ে আৰু যদি মোৰ ভিডিওটো চাই ভাল লাগিলে তেতিয়াহ'লে এটা লাইক দিব আৰু কমেন্ট এটা কমেন্ট কৰি যাব সো আজিলৈ বাই